26 জুলাই তাৰিখৰ দিনা আমি যেতিয়া এই সাৰ্কিট হাউছত শিৱসাগৰ সাৰ্কিট হাউছত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নেতৃবৰ্গক মই ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছিলোঁ। নিমন্ত্ৰণ কৰি আনি আমি কথা পাতি থকাৰ মাজতে এটা ভুল বুজাবুজিৰ সৃষ্টি হৈছিল। এই সম্পৰ্কে আপোনালোকে সকলোৱে জানে যে অনুসূচিত জাতি ছাত্ৰ সন্থাই ৰাজহুৱাকৈ বিবৃতি দিছিলে আৰু মোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। আমি পাৰস্পৰিক বুজাবুজিৰ মাজেৰে আমাৰ যিখিনি ভুল বুজাবুজি হৈছিলে সেই ভুল বুজাবুজিখিনি আজি ইমানতে সামৰণি মাৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। অনুসূচিত জাতি ছাত্ৰ সন্থাই মই জেলত থকা অৱস্থাত মোক মুক্তিৰ কাৰণে তেখেতসকলে আন্দোলন গঢ়ি তুলিছিলে। দ্বিতীয়তে অনুসূচিত জাতি ছাত্ৰ সন্থাই শিৱসাগৰত মোক বিধায়ক হিচাপে জয়ী কৰাবৰ কাৰণে তেখেতসকলে শিৱসাগৰত আন্তৰিকতাৰে কষ্ট কৰিছিলে। তেখেতসকলৰ সহযোগ নোহোৱা হ'লে মই ইয়াত বিধায়ক হোৱাটো সম্ভৱপৰ নহ'লহেঁতেন। আৰু সেইকাৰণেই কৃতজ্ঞতাৰ চিনস্বৰূপে মই যোৱা 26 জুলাই তাৰিখৰ দিনা তেখেতসকলক ইয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ আৰু বিভিন্ন বিষয়ক লৈ তেখেতসকলৰ লগত আলোচনা কৰিছিলোঁ। সেই আলোচনাত মোৰ এটা বিষয়ক লৈ তেখেতসকল অসন্তুষ্ট হৈছিলে। আমি এই সিদ্ধান্তত উপনীত হৈছোঁ যে আমাৰ মাজত যি ভুল বুজাবুজি হৈছিলে সেই ভুল বুজাবুজিখিনি আজিৰ পৰা নাইকিয়া হ'ব আৰু এই ভুল বুজাবুজিখিনিৰ ফলস্বৰূপে অসমত অনেক অনুসূচিত জাতিৰ ৰাইজ আৰু অনুসূচিত জাতিৰ নহ'লেও অন্য বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ৰাইজে এই সম্পৰ্কে মোৰ চিন্তা সম্পৰ্কে বা মই মোৰ বক্তব্য সম্পৰ্কে যি ধাৰণা লৈছিলে সেই সমস্ত ধাৰণাৰ কাৰণে মই সকলো ৰাইজৰ ওচৰত বিশেষভাৱে অনুসূচিত জাতিৰ ৰাইজৰ ওচৰত মই হাতযোৰ কৰি ক্ষমা বিচাৰিছোঁ যাতে তেখেতসকলে ভুল নুবুজে। অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন কৰা হৈছিল। আচলতে এই গোটেই বিষয়টোত অখিল গগৈ ডাঙৰীয়াই মোৰ লগত কেইবাবাৰো যোগাযোগ কৰিছিল আৰু আজিও তেখেতে আমাক অতি সৌহাৰ্দ্যপূৰ্ণভাৱে আমাক আজি নিমন্ত্ৰণ জনাই তেখেতে আমাৰ লগত আলোচনাত বহিছে আৰু এক দীঘলীয়া আলোচনাৰ অন্তত আমি এটা কথাত মানে গম পালোঁ যে তেখেতে আচলতে যি কথা কৈছিল বা যি কথা কোৱা নাছিল তেখেতে অতি মানে কথাখিনি কওঁতে যিটো চেঞ্চত কোৱা হৈছিল সেই কথাটো আচলতে আমাৰ ক'ৰবাত নহয় ক'ৰবাত ভুল বুজাবুজি এটা সৃষ্টি হ'ল আৰু তেখেতে নিজেই কৈছে যদি মই কথাখিনি কওঁতে মোৰ যদি ক'ৰবাত কিবা ভুল হৈছে বা মোৰ যদি কথাখিনি কওঁতে আপোনালোকে যদি কিবা বেয়া পাইছে বা আপোনালোকে ভুলকৈ যদি বুজিছে তেতিয়াহ'লে মই আপোনালোকৰ ওচৰত ক্ষমা